আমি সকলো বিবেকবান জনপ্ৰতিনিধিসকলে গভীৰভাৱে উপলব্ধি কৰা উচিত, কাৰণ আমাৰ সকলোৰে সমদায়িত্ব আছে। ইয়াত শাসক বিৰোধী বেলেগ বেলেগ দায়িত্ব নাথাকে। এই মহাগৃহত প্ৰৱেশ কৰাৰ লগে লগে, এই গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে আমি ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে আমি আন্তৰিকতাৰে শ্ৰদ্ধা ভক্তিৰে ভাবিব লাগিব। আৰু তেখেতসকলক অন্ন বস্ত্ৰ বাসস্থান দিয়াৰ উপৰিও সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়নৰ বাবে আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আৰু প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ পৰম্পৰাগত স্বাভিমান লৈ কৃষ্টি সংস্কৃতি ভাষা সাহিত্যৰ যোগেদি যাতে সকলো সময়তে মৰ্যাদা সহকাৰে জীৱনটোক আগুৱাই নিব পাৰে, ইয়াৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিব। গতিকে সেইবাবে এই কথাবিলাক আমি অনুধাৱন কৰাৰ বাবে দায়িত্ব লৈ আমি 3 মাহৰ পাছতে শহুদৰ নামেৰে এটি অনুষ্ঠান আয়োজন কৰিছিলোঁ। এই অনুষ্ঠানটোত বৰাক, ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 70টা বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনে অংশগ্ৰহণ কৰিছিল। আৰু আমাৰ মন্ত্ৰীসভাৰ সকলো সতীৰ্থ মন্ত্ৰী, সাংসদ, বিধায়ক আমি সকলোৱে মিলি তেখেতসকলৰ সৈতে মত বিনিময় কৰিছিলোঁ, মনৰ কথা জানিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেখেতসকলে সেই সময়ত বহুত কথাই কৈছিল। এনেকুৱা অসমত জনগোষ্ঠী আছে যে জনগোষ্ঠী আজিলৈকে পঞ্চায়ত পৰ্যায়ত প্ৰতিনিধিত্ব হোৱা নাই। সেইসকল লোকক কেনেকৈ একমডেট কৰিব স্বাধীন ভাৰতত, কেনেধৰণে মৰ্যাদা সহকাৰে অন্যান্যসকলৰ সৈতে খোজ মিলাই আগবাঢ়িব পৰাৰ পৰিৱেশ নিৰ্মাণ কৰিব, এই কথাবিলাক আমি অনুধাৱন কৰিছিলোঁ। সেইবাবে আমি থিৰাং কৰিছিলোঁ যে প্ৰতিটো সৰু বৰ জাতি জনগোষ্ঠীক আমি মৰ্যাদা সহকাৰে আগুৱাই নিয়াৰ প্ৰয়াস কৰিম। সেইবাবে যোৱা দিনবিলাকত যিমানবিলাক আপোনালোকে কাৰ্যসূচী দেখি আছে, যে প্ৰতিটো কাৰ্যসূচীৰ লক্ষ্য এটাই, যাতে কোনো জনগোষ্ঠীৰ যাতে মনত দুখ ৰৈ নাযায়, সকলোৱে যাতে আগুৱাই অহাৰ তেখেতসকলে সুযোগ লাভ কৰে। আৰু অন্যান্য জনগোষ্ঠীৰ দৰে তেখেতসকলৰ যিসকল প্ৰবাদ পুৰুষ, তেখেতসকলৰ যিখিনি লোকবিশ্বাস, তেখেতসকলৰ যিখিনি কৃষ্টি সংস্কৃতি পৰম্পৰাগত, সেইবিলাকক আমি ৰাজ্যিক পৰ্যায়ত অনুষ্ঠান পাতি মৰ্যাদা দিয়াৰ কাম আৰম্ভ কৰিলোঁ। ফলত এটি কথা আপোনালোকে লক্ষ্য কৰিছে, দুইটা উপত্যকাৰ মাজত বহু দূৰ আছিল মানসিকভাৱে, কিন্তু দূৰত্ব এতিয়া নাইকিয়া হৈছে। মোৰ ভাল লাগে